আমাৰ কাইলৈ নামঘৰত বৰসভা আছে নহয়। মই মেখেলা চাদৰ পিন্ধিম। তুমি কি পিন্ধিবা? ময়ো মেখেলা চাদৰ পিন্ধিম। আমাৰ মায়ে মোৰ কাৰণে বহুত ধুনীয়া মেখেলা চাদৰ আনি দিছে। আমাৰ মায়েও আনিব মোৰ কাৰণে। মোৰ মাৰে দেখোন আমাৰ ঘৰত কামহে কৰে। কাম কৰে কি হ'ল? আমাৰ মাৰো একগাল পইচা আছে। তোৰ মাৰৰ পইচা নাই দে। কি কথা ক'বলৈ আহিছা? আমাৰ মাৰো বহুত পইচা আছে। মই ইয়াত খেলিবলৈহে আহিছোঁ। কিবা কথা শুনিবলৈ অহা নাই। তুমি অকলেই খেলা, মই যাওঁ। যা যা, মই অকলেই খেলিম। তোক খেলিব মতা নাইও। মোক কাপোৰ এযোৰ কেতিয়া আনি দিবা? তোৰ আগৰ কাপোৰযোৰ আছে নহয়, সেইযোৰকে পিন্ধি যাবি। মই ধুনীয়াকৈ বাকচত ভৰাই থৈছোঁ। সেইযোৰ পিন্ধিলেতো বহুত ধুনীয়া লাগে। সৰুৰ পৰা সেইযোৰকে পিন্ধি পিন্ধি ডাঙৰ হ'লোঁ। আকৌ সেইযোৰকে পিন্ধিব লাগে। সেইযোৰ মই নিপিন্ধোঁ। মোক নতুন কাপোৰ এযোৰ লাগিব এইবাৰ। দিবতো মোৰো মন যায়। যিকেইটা পইচা পাওঁ সেইকেইটাই তেল নিমখ আনিব জোৰেহে। তোক মই আকৌ নতুন কাপোৰ এযোৰ ক'ৰ পৰা আনি দিওঁ? এটা কাম কৰিম দে, মালিকনীৰ পৰা এযোৰ খুজি আনি দিম। হ'ব দিয়া। বাইদেউ, আপোনাৰ পুৰণা কাপোৰ আছিল যদি এযোৰ দিব নেকি? ছোৱালীজনীক লাগিছিলে মানে। কাপোৰ। মোৰ ওচৰত তহঁতক দিবলগীয়া কাপোৰ নাই নহয়। আৰু এনেকৈ যে লোকৰ ঘৰত কাপোৰ বিচাৰি ফুৰিছ, যদি খুৱাব পিন্ধাব নোৱাৰই, মাৰি নেপেলাও কিয়? মোক কাপোৰ এযোৰ কেতিয়া আনি দিবা?